নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই আছে চাগে। আৰু আজি মই আপোনালোকৰ মাজতে পুনৰ এটা ৰ'জ ভিডিঅ'ৰ সৈতে লগ পালোঁ। আজি ৰ'জ ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে। তেনেহ'লে দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আপোনালোকে চাই আছে, মোকে চাই আছে দিয়ক, মোকে চাই আছে বলক। এজন সৰু ল'ৰাটোৰ কি নাম নাজানো, বাটেদি গৈ আছিল। তাৰপিছত এটা ডাঙৰ ল'ৰাই তাক ৰখাই ল'লে যে এপিনে হা চিখ এটা খাই যায়। সৰু ল'ৰাজনে ক'লে যে নেখাওঁ, মই যদি খাওঁ ন, বাটত যদি কোনোবাই মোক দেখা পাই মোক গালি দিব। তাৰপিছত ডাঙৰ ল'ৰাজনে কি কৈছে, একো নকয়, একো নকয়, মানে সৰু ল'ৰাক জ্ঞান দিবহে লাগে। খোলা খোলা লাগিছে ৰে। কি আছিল? মানে সৰু ল'ৰাক ডাঙৰ ল'ৰাই জ্ঞান দিব লাগে আৰু কৈছে যে চিখ খোৱা একো নকয়। থৈত মোক কেলে কৰোবা। একো নকয়, বেয়া ঘূৰিয়ে দিলা চব খাব লাগে, বহিব লাগে, শুব লাগে, হয় ন? কুকুৰা পিতেকেইটাৰ লগত ঘূৰিব মনা কৰিছে মায়ে, এই ভাল মানুহৰ লগত ঘূৰিব কৈছে। তোৰ মায়ে ঠিকেই কৈছে যে এই কুকুৰৰ পিতেককেইটাৰ লগত নুঘূৰিবি সিহঁতে, কাৰণ চিখ জোৰ কৰি কৰি খুৱায়। সিহঁতৰ লগত নুঘূৰিবি, আৰু যদি সিহঁতৰ লগত ঘূৰ ন, তোৰ চিখ খাই খাই মানে তোৰ মানে কলিজা গুদা হয়। ঠিক তেনেদৰে আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া আমাক চাই কয় যে চিখ আৰু এটা চিখৰ পেকেটত এখন বিলেট ভৰাই থবি, ৰাতি ভৰাই থবি, আৰু ৰাতিপুৱা চাবি যে বিলেট এখন কি হয়। আচলতে বিলেট এখন কি হয় ময়ো নাজানো। চাই কোৱা মতে যে বিলেট এখন বোলে গুদা হৈ যায় চাগে, তাতে প্ৰমাণ আৰু। গতিকে চিখ নাখাবি আৰু কুকুৰৰ পিতেককেইটাৰ লগত নুঘূৰিবি, নহ'লে তই সোনকালে মৰিবি, গম পাইছ? কি দেখিছে মানে এইটো, মানে এই ল'ৰাজন মানে বহুত লাজুকা, মানে তাৰ নাক এটাই নহয়, তাৰ নাক 10টা। ঠিক ৰাৱণৰ দৰে নাক তাৰ হ'ল 10টা। কিন্তু ৰাৱণেতো ছোৱালী বিয়া পাতিবলৈ এইটো লাজ কৰা নাছিল, ৰাৱণে পলুৱাই আনিছিল আৰু লাজ কৰা নাছিল। মানে এইটো কি মানুহ ইমান লাজ কৰে যে? মোকে কোৱা, মই পিন্ধাই দি আহিমগৈ ন, তাৰপিছত তোৰ শুনা মোৰ ঘৰত নাহিলে হ'লা। নাযাওঁ নাজানো কেনেকুৱা ধৰণৰ প্ৰেম কৰিছো মই। তই যদি নিজেই নাজানো কেনেকুৱা ধৰণৰ প্ৰেম কৰিছ, প্ৰেম কৰিছিলি কিয়? প্ৰেম কৰ কিয় নহ'লে? আৰুতো এনেকৈ প্ৰেম কৰিলিতো ভাঙিতো যাবই ন। নাজানো কেনেকুৱা ধৰণৰ প্ৰেম কৰিছো মই, যোন মোৰ কেতিয়া হ'বই নোৱাৰে, তাৰ কাৰণে মৰিলো মই। তই মৰিলি নেকি? কেতিয়া মৰিলি? সকাম খাব নামাতিলা যে? দিগন্ত, এইটো কি এনেই এক্সিডেণ্ট নে এক্সিডেণ্ট? সেইটো কি মৰিলে বোলে কা? নাজানো নহয়, এই কৈছে যে সি মৰিলে বোলে। হ'ব পাৰে দে। पापा की परियां उड़ रही है। শিলো বুলি কিনে মানে স্কুলৰ বেঞ্চৰ ওপৰতে দৌৰ দিব পাৰে নে? তো গাইজ, আজিৰ ভিডিঅ'টো ইমানতে আছিল। আৰু যদি আপুনি অলপ চাই ভাল পালে ন, তেনেহ'লে লাইকটো কৰি দিব, আৰু যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো মাৰি দিব। আজিলৈ বাই, জয় আই।